নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ৮ নম্বৰ পাঠ ৰঙৰ ৰহস্যৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন দিয়া আছে, আজি আমি সেইবিলাক আলোচনা কৰাৰ আগতে কৈছোঁ যে তোমালোকে যদি আমাৰ চেনেলটোক নতুন হৈ থাকা তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা। আৰু যদি এই ভিডিঅ'টি তোমালোকৰ সহায় হৈ থাকে, যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এই ভিডিঅ'টিক এটা লাইক কৰি দিবা। আৰু কথা নাপাতি আমি আগলৈ আগুৱাই যাওঁ। চোৱা, পোনপ্ৰথমতে দিছে পাঠটো শুদ্ধ আৰু স্পষ্ট কৰি পঢ়িব কৈছে। সেইটো বাৰু তোমালোকে নিজেই কৰিবা। আমি ২ নম্বৰটো চাম। ২ নম্বৰৰ প্ৰশ্নৰ উত্তৰবিলাক আমি চাম। ২ নম্বৰত কৈছে উত্তৰ দিয়া। ক নম্বৰটো দিছে আদিম মানুহে ক'ত বাস কৰিছিল, তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল। ইয়াৰ উত্তৰটো হ'ব আদিম মানুহে গুহাত বাস কৰিছিল, তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে, সেই ৰং কেইটাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পোহৰত ৭টা ৰং থাকে, সেই ৰং কেইটাৰ নাম ক্ৰমে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তাৰ পিছৰ প্ৰশ্নটো দিছে ক নম্বৰ প্ৰশ্নটো দিছে আমি বস্তু এটা কেতিয়া দেখোঁ, আন্ধাৰত থকা বস্তু নেদেখাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব কোনো বস্তুত পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত পোহৰ প্ৰতিফলিত নহয় বাবে আমি আন্ধাৰত থকা বস্তু নেদেখোঁ। ঘ নম্বৰ প্ৰশ্নটো দিছে বগা ৰং কেনেকৈ সৃষ্টি হয়, চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব ৭টা ৰং লগ লাগি, মানে ৭টা ৰং কি কি? ঘ নম্বৰটো যে আছিল ৰামধেনুৰ ৭টা ৰং কি কি, সেইবিলাক ৭টা ৰং কি আছিল? বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, সেইবিলাক ৭টা ৰং লগ লাগি বগা ৰঙৰ সৃষ্টি হয়। সূৰ্যৰ পোহৰত ৭টা ৰং থকাৰ বাবে পোহৰত চক পেঞ্চিলডাল বগা দেখা যায়। তাৰ পিছৰ প্ৰশ্নটো দিছে মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ দেখেনে, ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব মানুহৰ দৰে গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাং-উটাং জাতীয় বন মানুহবোৰ, কিছুমান চৰাই আৰু মৌমাখিয়ে ৰং চিনি পায়। ঘৰিয়ালে সকলো বস্তু মটিয়া দেখে। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো দিছে কাৰ কি ৰং মিলোৱা। ঠিক আছে, আঁচ টানি মিলাব কৈছে। এইটো তোমাৰ কিতাপত ধুনীয়াকৈ দি আছে, তো আমি ইয়াতে দি দিছোঁ কাৰণে তোমালোকে চাই কিতাপত সুন্দৰকৈ লিখিব পাৰিবা। ইয়াতে চোৱা আকাশখন, ইয়াতে হ'ব কি নীলা, গছৰ পাত সেউজীয়া, গাখীৰ বগা, সৰিয়হৰ ফুল হালধীয়া, চুলিটাৰি কলা, বেঙেনা বেঙুনীয়া। তাৰ পিছৰ ৪ নম্বৰ প্ৰশ্নটো দিছে খালী ঠাই পূৰ কৰা। ৪ নম্বৰটো দিছে খালী ঠাই পূৰ কৰা। ক'তো দিছে ঘকি বোলে সকলো বস্তুৰে ৰং ডেছ দেখে। খ নম্বৰটো দিছে আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক ডেছ আমি দেখোঁ। গ নম্বৰটো দিছে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ডেছ। ক নম্বৰ উত্তৰটো হ'ব ঘৰিয়ালে বোলে সকলো বস্তুৰ ৰং মটিয়া দেখে। খ নম্বৰটো হ'ব আটাইকেইটাই ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি কলা দেখোঁ। গ নম্বৰটো হ'ব ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন। তাৰ পিছতো দিছে সঁচা নে মিছা লিখা। ক নম্বৰটো দিছে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল, এইটো সঁচা। খ নম্বৰটো দিছে আঘোণ মাহৰ পথাৰ সেউজীয়া, এইটো মিছা। গ নম্বৰটো দিছে মৌমাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে, এইটো সঁচা।
ঘ নম্বৰটো দিছে কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায়, এইটো সঁচা। ঘ নম্বৰটো দিছে মানুহে অতি বেঙুনীয়া ৰংটো দেখে, এইটো সঁচা। তলত আৰু যুক্তাক্ষৰবিলাক দিয়া আছে, সেইবিলাক আমি একেটা ভিডিঅ'ৰ জৰিয়তে দিব নোৱাৰিম। তোমালোকে যদি নোৱাৰা আমাক কমেণ্ট কৰি দিবা। আজি বাৰু ইয়ালৈকে সামৰিলোঁ। যদি ভিডিঅ'টি ভাল লাগি থাকে তেনেহ'লে লাইক দিবা, আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি